हेलो फ्रेंड्स, आज मैं मिक्सार बनाबले लाइছো। यार कारण मैं केटामान भाजा एनेका मिक्स हो थका बुट लैছো, पापड़ दुखन लैছো, नेमु टेঙा एपिस लैছো, जलकिया लैছো, एनेका सৰু सৰুके काटि लैছো আৰু या सस लैছো, पियाज এটা काटि लैছো, बुट केटामान एनेका केঁচাকে লৈ লৈছো আৰু এয়া ৰেড চিলি আৰু এয়া এক পেকেট পুলাৰ লৈছো, পুলাৰ মিক্সাৰ যে হেয়া। এতিয়া মই গোটেইখিনি মিক্স কৰিম আৰু ইয়াতে মই অকমান তেল দি লম। এনেদৰে মই গোটেইখিনি মিক্স কৰিম। এনেদৰে মই পাপৰখিনি ভাঙি লৈছো। যেহেতু এটা পুলাৰ মিক্সাৰটো থাকে, গতিকে আপোনালোকে নিমখটো পৰিমাণ অনুযায়ী দিব, বহুত বেছিও নিদিব। মই নিমখখিনি